আজি বেংগলোৰ ৰাতিপুৱা ক্ৰিকেট খেলিব গৈ আমাৰ লগত কি হ'ল আহক কৈ আছো। আজি মই ৰাতিপুৱা 5টাতে উঠিছো, জানেনে কিয়? কাৰণ যোৱাকালি বেংগলোৰ ছ'চাইটিৰ দাদা কিছুমানে ক'লে কি ৰিকি আমি শনিবাৰে 6:30 বজাতে এখন ক্ৰিকেট মেচ খেলিম আৰু তাত সব অসমৰ মানুহ আহিব, সেইকাৰণে আহিবা। ফাইনেলি গাইজ পাই গ'লোহি, বঢ়িয়া একদম মজা গ্ৰাউণ্ড দেই, খেলি আজি কিন্তু বঢ়িয়া লাগিব। ক্ৰিকেট বুলিলেতো মই সৰুৰ পৰাই পাগল আৰু এফালে এনেই বেংগলোৰত অসমৰ মানুহৰ লগত খেলিব পাম, সেইকাৰণে অহাটোতো কনফাৰ্ম। আৰু কি হ'ল জানেনে, আহিয়ে মোক বেটিং কৰিব দিলে। ৰোহিত শৰ্মা ফেন হোৱাটো লাভ কিন্তু আছে দেই। এতিয়া খেল হৈ গ'ল আৰম্ভ আৰু মই মোৰ টিমটোক যিমান ৰান পাৰো সেইটো গোটাবলৈ চেষ্টা কৰিলো। কেতিয়াবা এবি ডিভিলিয়াৰ্ছ হয়, কেতিয়াবা যুৱৰাজ সিং হয়, কিন্তু কয় নহয় বেলেগৰ কপি কৰাটো বেয়া বুলি, সেইকাৰণে আউট হৈ থাকিলো। এইবাৰ খেলিলে ৰিকি শইকীয়া হৈ খেলিব লাগিব, তেতিয়াহে হ'ব কিবা এটা। এতিয়া আমাৰ টিমৰ বাকীবোৰ সদস্যই যি জান লগাই দিছে যেন এটা ভাল টাৰ্গেট দিব পাৰে অপজিশ্যনক। খেলৰ মাজতে দেখিলো কি এয়া দেখোন কিবা বিলাই আছে, সেইকাৰণে ময়ো এটা তাৰ পৰা টপককে উঠাই পেলাই মান চকলেট এটা লৈ ললো। ৰাতিপুৱাতে একো খাই অহা নাই কাৰণ 5টাতে উঠা, সেইকাৰণে এইটোৱে খাই লোৱা ভাল। এতিয়া আমাৰ বেটিং কৰা হৈ গ'ল কমপ্লিট আৰু নাও ইটছ বলিং টাইম। এইফালে অপনেণ্ট টিমৰ বেটছমেন আহি গ'ল আৰু আহি কি দেখিছো উইকেট দেখোন। চবেই আমাৰ টিমৰ লাগি গ'ল আৰু চেলিব্ৰেট কৰাত। এতিয়া আকৌ খেল কণ্টিনিউ হ'ল এণ্ড উইথ ফুল জোচ উই আৰ বেক টু দ্য গেম। এইবাৰ আকৌ বেটছমেনে মোৰ ফালেহে মাৰিলে, সেইকাৰণে ফোন চোন পেলাই মই বলটো বাউণ্ডাৰী পাব চালো। এইবাৰ ফোনটো তলত থৈ দিছো যাতে আপোনালোকক এটা বেলেগ এংগেল দেখাব পাৰো। ৰখক, ভাল লগা নাই, লৈ লোৱাই ভাল। এতিয়া লাহেকে ৰ'দটো ওলাইছে আৰু মানে এতিয়া মোৰ ষ্টেমিনাটো কমিব আৰু গম পাইছো আৰু। মোৰ কমিব পাৰে কিন্তু আমাৰ প্লেয়াৰ্ছবোৰৰ কিন্তু একদমেই কমা নাই। আৰু লওক আপোনালোকৰ লগত কথা পাতোতে পাতোতে আৰু এটা উইকেট গুচি গ'ল। এতিয়াতো জিকাৰ চান্স আমাৰ পুৰা 100% লাগি আছে আৰু আমি এতিয়া পুৰা খুচ আৰু সেইকাৰণে খুচিকে মকেপে ময়ো ভাবিলো এক অভাৰ দিয়ে দিওঁ নেকি। বল চল দি মেলি লৈ মই আকৌ ফিল্ডিং কৰাত লাগি গলো। পিছত জিকিম বুলি ভাবি এয়া দেখিছেনে অপনেণ্ট টিমে কিমান বৃহৎ 6 মাৰিছে আৰু লাষ্টত এনেকুৱা হ'ল যোনটো হ'ব নালাগিছিলে, মানে আমি হাৰিলো আৰু দিয়ক। কিন্তু একো নাই, খেলতটো হাৰা জিকা হৈয়ে থাকে, সেইটো বুলি কৈ পেলাই নিজকে সান্তনা দি দিলো আৰু। কিন্তু এনেকে কেতিয়াবা আহি পেলাই ভাল লাগে, নতুন মানুহক লগ পাওঁ আৰু এটা বহুত ভাল এক্সপিৰিয়েঞ্চ হয়। আজি প্ৰথমবাৰ মানে হাৰি পেলাও ফূৰ্তি লাগিছে, মানে এনেকুৱা টাই মানে এনভাইৰনমেণ্ট ক্ৰিয়েট হৈ গৈছে কি কম আৰু। এতিয়া মেটচ চেছ কৰি পেলাই আমি বঢ়িয়াকে ফটো কেইখনমান উঠিলো। এইফালে আকৌ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, সেইকাৰণে চাহ কিবা এটা খাবলৈ ওলাই গলো আৰু। দিয়ক পিছে মই এতিয়া চাহে চিঙৰা খাওঁ। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।